নমস্কাৰ, আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এখন কিতাপৰ এটা সৰু ধাৰণা মই আপোনালোকক দিবলৈ বিচাৰিছোঁ। কিতাপখন বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, কিন্তু বহুত বিচৰাৰ পিছতো পোৱা নাই। শেষত এইবাৰ গুৱাহাটী গ্ৰন্থমেলালৈ যাওঁতে কিতাপখন পালোঁ আৰু কিনাৰ লোভখন সামৰিব নোৱাৰি কিতাপখন মই কিনিলোঁ। কিতাপখন হৈছে তুলিকাৰ শইকীয়াৰ চাৰিশাল গোসানী তেজ। কিতাপখনৰ ওচৰত নামটো শুনিয়ে মোৰ কিতাপখনৰ প্ৰতি ধাউতি বাঢ়িছিলে আৰু কিতাপখন কিনাৰ হেঁপাহো আছিলে আৰু কিতাপখন কিনিলোঁ আৰু 4 দিনত পঢ়ি শেষ কৰি কিতাপখনৰ এটা সৰু ধাৰণা মই আপোনালোকক দিবলৈ বিচাৰিছোঁ। গতিকে ব'লকচোন যাওঁ চাৰিশাল গোসানী তেজৰ পৃথিৱীলৈ। চাৰিশাল গোসানী তেজ কিতাপখন জড়িত বুৰঞ্জীৰ লগত। যিহেতু মই এগৰাকী বুৰঞ্জীৰ ছাত্ৰী, গতিকে কিতাপখন পঢ়াৰ পিছত মোৰো বহুত সুবিধা হ'ল, কিয়নো কিতাপখন জড়িত চুতীয়া ৰাজবংশৰ লগত। চুতীয়া ৰাজবংশৰ নিতাই আৰু সাধনীৰ লগত কিতাপখন ওতঃপ্ৰোতভাৱে জড়িত আৰু তাক লৈ পেলাই ৰচিত হৈছে চাৰিশাল গোসানী তেজ। নিতাই হৈছে এটা গৰখীয়া ল'ৰা, যি এদিন হৈছিলগৈ চুতীয়া ৰাজ্যৰ ৰজা। চুতীয়া ৰজা ধীৰনাৰায়ণে নিজৰ জীয়েক সাধনীৰ কাৰণে এটা স্বয়ম্বৰ অনুষ্ঠান পাতিছিলে, য'ত নেকি চৰ্ত আছিলে যে এটা বেগা জয়ক একেটাক বধিব লাগে আৰু সেইটো নিতাই কৰি দেখালে আৰু ধীৰনাৰায়ণে চুতীয়া ৰাজ্যৰ ৰজা হিচাপে নিতাইক গ্ৰহণ কৰিলে, লগতে নিজৰ জীয়েক সাধনীকো নিতাইৰ লগত বিয়া দিলে আৰু নিতাইৰ নাম ল'লে নীতিপাল। নিতাই যেতিয়া চুতীয়া ৰাজপ্ৰাসাদত উঠিলে কোনেও ভাল নাপালে, কিয়নো নিতাই আছিলে এটা হীন জাতিৰ ল'ৰা। গতিকে এটা হীন জাতিৰ ল'ৰা যেতিয়া এখন ৰাজ্যৰ ৰজা হয়, গতিকে সেই কথাটো কোনেও মানি ল'ব পৰা নাছিলে আৰু নিতাইৰ বিৰুদ্ধে যিমান পাৰি ষড়যন্ত্ৰ কৰিছিলে। কিন্তু সাধনীয়ে সেইখিনি সকলো আঁতৰাই হ'লেও নিতাইক বুজাই পৰাই ৰাজ্য শাসনৰ বাবে যোগ্য কৰি তুলিছিলে। নিতাই ৰাজপাটত উঠাৰ পিছৰ পৰা নিজৰ ঘৰ ফালে পিঠি দিলে। নিজৰ যি প্ৰেয়সী আছিলে সুমলাৰো তেওঁ কেতিয়াও যোগাযোগ ৰক্ষা কৰিবলৈ চেষ্টা নকৰিলে আৰু সাধনীৰ লগতে তেওঁ দিনৰ দিনটো মগ্ন হৈ চুতীয়া ৰাজ্যৰ কথাকে ভাবি ভাবি দিন পাৰ কৰিলে। নিতাইক ৰাজপৰিষদৰ সকলো মানুহে এৰাই চলিবলৈ ধৰিলে আৰু সাধনীয়ে বহুত সাহসেৰে নিতাইক সেই সকলোখিনি সমস্যা সমাধান কৰি নিতাইক এজন উপযুক্ত ৰজা হিচাপে গঢ় দিবলৈ নিজৰ যিমান চেষ্টা সকলো ঢালি দিলে। কিন্তু এদিন হঠাতে নিতাই এগৰাকী কুঁৱৰী বিয়া পাতি আনিছিলে, যিটো সাধনীয়ে সহ্য কৰিব নোৱাৰিলে আৰু লাহে লাহে দুয়োৰে মাজত ব্যৱধান বাঢ়িলে আৰু এনেকুৱা পৰ্যায় হ'লগৈ যে নিতাই জেদতে 100জনীতকৈ অধিক কুঁৱৰী চুতীয়া ৰাজবংশলৈ বিয়া পাতি আনিলে আৰু এটা কথা লিখিছে এঠাইত যে ইমানেই কুঁৱৰীৰ সংখ্যা বাঢ়ি গ'ল যে ৰাজপ্ৰসাদত জেগাই নহ'লগৈ কুঁৱৰী থ'বৰ বাবে। কিন্তু সময়ৰ লগে লগে দুয়োৰে মাজত বাঢ়ি অহা ব্যৱধানক আঁতৰাই নীতিপাল আৰু সাধনী আকৌ আগৰ দৰে হ'ল আৰু তাৰপিছতে সাধনীৰ সন্তান সম্ভৱা হ'ল আৰু তাৰপিছতে আৰম্ভ হ'ল আহোম আৰু চুতীয়াৰ সংঘৰ্ষ। নিতাইৰ বিৰুদ্ধে বহুতো ষড়যন্ত্ৰ তলে তলে হৈ আছিলে। এটা ষড়যন্ত্ৰ হ'ল ধীৰনাৰায়ণৰ ভায়েকৰ পৰা। ধীৰনাৰায়ণৰ ভায়েকে নিজকে চুতীয়া ৰাজ্যৰ ৰজা বুলি ভাবিছিলে, নাম আছিলে সুৰজিৎ পাল। কিন্তু যেতিয়া চুতীয়া ৰাজ্যৰ ৰজা নীতিপাল হ'ল, সেইটো সহ্য কৰিব নোৱাৰি সুৰজিৎ পাল আহোম ৰাজ্যলৈ পলাই গ'ল আৰু তাতে বসতি স্থাপন কৰি আহোমৰ লগত ষড়যন্ত্ৰ কৰি নীতিপালক ওফৰাৰ কথা চিন্তা কৰিলে আৰু তেনেকৈ এদিন এটা অজুহাত পালে যে আহোম ৰাজ্যলৈ কেইজনমান চুতীয়া ৰাজ্যৰ পৰা ব্যৱসায় গৈছিলে আৰু সেইটো কথা সুৰজিতে আহোমৰ ৰজা চুহুংমুঙক ক'লে যে সেয়া আচলতে এটা চোৰাংচোৰাহে, এইটো কোনো ব্যৱসায়িক গোষ্ঠী নহয়। এনেকুৱা কিছুমান কথা চুহুংমুঙে মনত সোমোৱালে আৰু চুহুংমুঙে আগৰ আহোম ৰাজ্যৰ চুতীয়া ৰাজ্যৰ লগত যি সংঘৰ্ষ হৈছিলে তাৰ পুতক তুলিবলৈ চুতীয়া ৰাজ্য আক্ৰমণ কৰাৰ কথা ভাবিলে। লগত হ'ব লগা এই যুদ্ধৰ বাবে সাধনীয়ে কেঁচাই খাটি গোসানীলৈ এভাগ পূজা আগবঢ়ালে আৰু এটা নৰবলি দি পেলাই এই পূজা কাম সম্পূৰ্ণ কৰি যুদ্ধৰ বাবে সাজু হ'ল। কিন্তু যুদ্ধৰ বাবে সাজু হোৱাৰ পিছতো আহোম সৈন্যৰ লগত যিহেতু চুতীয়া ৰাজ্যৰ বহুত কিছুমান মানুহ মিলিত হৈ আছিলে, গতিকে আহোমৰ একো সমস্যাই নহ'লে চুতীয়া ৰাজ্য দখল কৰিবলৈ। সেয়েহে এটা এটাকৈ স্থান দখল কৰি আহোমে চুতীয়া ৰাজ্যৰ ফালে আগবাঢ়িলে আৰু শেষত গৈ গোটেই চুতীয়া ৰাজ্যও নিজৰ বশলৈ আনিলে। যুদ্ধৰ মাজতে যিহেতু চুতীয়া ৰাজ্য ভাঙি পৰিছিলে, তেতিয়াই নীতিপালে এজন কটকী পঠাইছিলে চুহুংমুঙৰ ওচৰলৈ। চুহুংমুঙক কৈছিলে যে যি হ'ল আপোনালোক গুচি যাওকগৈ আৰু আমি আপোনালোকক কৰ দি থাকিম। কিন্তু চুহুংমুঙে কটকীক উল্টাই কৈ পঠালে যে চুহুংমুঙক লাগে সাধনী আৰু লাগে যি চুতীয়া ৰাজ্যৰ ইমান দিনে বহন কৰি আহিছিলে পৰম্পৰাগত সম্পত্তি, সোণৰ মেকুৰী হওক, সোণৰ লাখুটি, এইবোৰ লাগে। যিটো কথা চুতীয়াসকলৰ কাণত পোৱাৰ লগে লগে তেওঁলোকে সহ্য কৰিব নোৱাৰিলে আৰু যুদ্ধৰ বাবে নিজকে আগতকৈ আৰু সাজু কৰিলে। উপায়ন্ত হয় নীতিপালে সাধনী আৰু নিজৰ কুঁৱৰীকেইজনী লৈ পেলাই চন্দ্ৰগিৰি পৰ্বতলৈ যাব লগা হ'ল আৰু তাতে
তাতো আহোম সৈন্যই তেওঁলোকৰ সম্ভেদ পালে আৰু তাতে নীতিপালৰ যুদ্ধত নীতিপালৰ মৃত্যু হ'ল আৰু সাধনীয়ে তেতিয়া সন্তান সম্ভৱ আছিলে আৰু সাধনী লগতে কুঁৱৰীকেইজনী আৰু নিজৰ ভায়েক সাধকক লৈ সাধনীয়ে চন্দ্ৰগিৰি পৰ্বতৰ মাজত লুকাই থাকোঁতেই হঠাতে আহোম সৈন্যই তেওঁলোকক দেখিলে আৰু আহোম সৈন্যই নিজৰ যি পৰম্পৰাগত সম্পত্তি সোণৰ মেকুৰী লাখুটি এইবোৰ কেতিয়াও আহোমক দিব নিবিচাৰিছিলে, কিয়নো সেইখিনি বেলেগৰ হাতত পৰিলে চুতীয়া ৰাজবংশ শেষ হ'ব বুলি তেওঁলোকে মনতে ভাবিছিলে। সেইকাৰণে সেইখিনি সকলো লৈ সন্তান সম্ভৱা সাধনীয়ে পৰ্বতৰ ওপৰৰ পৰা জাপ মাৰি দিলে আৰু সাধনী কেতিয়াও খা খবৰ নোলালে। ইফালে চুহুংমুঙে গোটেই চুতীয়া ৰাজ্যখন নিজৰ অধীনলৈ আনিলে আৰু লগতে সোণ ৰূপ ধন ধান ঘোঁৰা হাতী যিমান আছিলে সকলো আহোম ৰাজ্যৰ লগত চামিল কৰালে। তাৰপিছত চুহুংমুঙে কাচিতৰা যি আছিল চুতীয়া ৰাজ্যৰ যি চুতীয়াৰ বিশ্বাস ভাঙি আহোমৰ লগত মিতিৰালি কৰিছিলে সেইজন কাচিতৰাকো আহোমৰ ৰজাই বিশ্বাস কৰিব নোৱাৰি কাচিতৰা শিৰচ্ছেদ কৰিলে আৰু আহোম আৰু চুতীয়াৰ যুদ্ধ ইমানতে সমাপ্তি ঘটিলে আৰু চুতীয়া ৰাজবংশ একেবাৰে আহোমৰ লগত মিলিত হৈ গ'ল। বিশাল গোসাঁনী তেজ কিতাপখন মূলতঃ নিতাই আৰু সাধনীৰ লগতে জড়িত। নিতাই যি গৰখীয়া ল'ৰা হৈ পেলাইও এসময়ত চুতীয়া ৰাজ্য শাসন কৰিছিলে উপযুক্তভাৱে। হয়তো চুতীয়া ৰাজ্য আহোম ৰাজ্য সমানে বৰ্তি থাকিলেহেঁতেন, কিন্তু যিবোৰ ঘৰুৱা বিভীষণ কাচিতৰা হওক সুৰজিত পাল হওক এইবোৰৰ কাৰণে চুতীয়া ৰাজ্য একেবাৰে থানমান হৈ গ'ল। তেওঁলোকে নিজকে শাসনত অধিষ্ঠিত কৰিবৰ কাৰণে নিজৰ ৰাজ্যৰ বিৰুদ্ধেই ষড়যন্ত্ৰ কৰিলে আৰু শেষত চুতীয়া ৰাজ্য ধ্বংস হ'ল। কিন্তু নীতিপালে যি চেষ্টা কৰিলে নিজৰ ৰাজ্যখন বচাবলৈ শেষলৈকে সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া। আৰু সাধনীক লৈ পেলাই আজিও অসমত সতী সাধনী দিৱস পালন কৰা হয়। সাধনী ইমান শক্তিশালী যে নিজে সন্তান সম্ভৱা হোৱাৰ পিছতো তেওঁ বাচি গ'লহেঁতেন, তেওঁক চুহুংমুঙে নিজৰ ৰাণী কৰিব পাৰিলেহেঁতেন, কিন্তু সেইবিলাক সকলো বাদ দি নিজৰ পৈতৃক সম্পত্তিখিনি বচাবলৈকে আহোমক হাতত অৰ্পণ নকৰোঁ বুলিয়ে তেওঁ পৰ্বতৰ ওপৰৰ পৰা জাপ মাৰি দিলে আৰু সেয়া মৃত্যু সাৱটি ল'লে। সাধনীয়ে যি অসমৰ বুৰঞ্জীত এটা অসমৰ নাৰীসকল বিশেষকৈ গৌৰৱৰ থল দি থৈ গ'ল, সেইটো সঁচাকৈয়ে এটা অতি উল্লেখযোগ্য ঘটনা। সাধনীৰ দৰে নাৰী আমাক লাগে আৰু নীতিপালৰ দৰে মানুহো আমাক লাগে। কিতাপখনৰ কথা বৰ্ণনা কৰোঁতে মোৰ অসংখ্য ভুল থাকি যাব পাৰে, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু কিতাপখনত বহুত কথা আছে যিখিনি বুৰঞ্জীৰ লগত জড়িত। মই যিটো বুৰঞ্জী ছাত্ৰী, গতিকে মই কিতাপখনৰ বিষয়ে আগতে শুনা নাছিলোঁ, কিন্তু কিতাপখনৰ যিখিনি ভিতৰত থকা কথা সেইখিনি মই আগতে পঢ়িছিলোঁ, কিন্তু ইমান বেছি বিতংকৈ মই এবাৰহে পঢ়িবলৈ পালোঁ। গতিকে খুব ভাল লাগিলে কিতাপখন, বিশেষকৈ নীতিপাল আৰু সাধনীৰ বিষয়ে মোৰ যি ধাৰণা আছিলে আগতে সেইটো বহুত বেলেগকৈ সলনি হ'ল। আৰু কিতাপখনৰ কথানো কি ক'ম, পঢ়ি ভাল লাগিলে, বহুত ধুনীয়াকৈ কথাখিনি লিখিছে। গতিকে আপুনিও পঢ়ি চাব পাৰে, বহুত নজনা কথা জানিব। বুৰঞ্জীৰ যিবিলাক কথা হয়তো মানুহে কেতিয়াও নাজানে, সেইবোৰ কথা আচলতে জানিলে ভাল, কিয়নো আমি বহুত বেলেগ ধাৰণা কিছুমান বেলেগৰ হৈ লৈ থাকোঁ। গতিকে কিতাপখন আপুনিও পঢ়িব বুলি মই আশাবাদী আৰু সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিলোঁ।